तामुलपुरनि हा संरैखाथि बिबानगिरि मावख'आव सानसुनि 2 रिंगा बारलांब्लाबो सौफैयाखै सरकारि मावफारियाफोर। तामुलपुर दखरा फरायसा आफाद आरो तामुलपुर महकुमा फरायसा आफादा खुद्रिखांनाय फोरमायदों। थांनाय माखासे दान सिगांनिफ्रायनो सोलिदों बे खुंथाय गैयै आखुआ। बे बिथिंनि सायाव बिटिसि सरकारनि आखाय होनांगौनि दाबि दैखांदों तामुलपुरनि आसुआ। 11 मावफारियाफोरनि गेजेराव 4ल' मावफारियाफोरा मावखुलियाव नुजाथिदोंमोन। रेजिस्टार खातायाव थांनाय फेब्रुवारि दाननिफ्रायनो गेजेर गेजेर 10 निफ्राय 15 सानजों लोगोसे दिनैबो नुजाथियाखै मावखुलिनि माखासे सरकारि मावफारियाफोरा। बे बिथिङाव सरकारा मा राहा लायो फैगौ समावसो मिथिसिगोन। डिपार्टमेन्ट सयल डिपार्टमेन्ट আপোনালোকৰ ষ্টাফ কেইজন আছে অফিস ষ্টাফ? এতিয়াতো 8 জন আছিল, এতিয়াতো 4 জনে আছে বৰ্তমান। আমি 4 জন আছে বৰ্তমান। দুটাই বাজি গেল, খাইও অহা নাই দি। আগে পিছে মানুহ আহে নে সদায় 4 জনে আহে? আহাতো আহে মাঝে মাঝে মিছা কলি কি হ'ব। এতিয়াও আমি আৰু অসুবিধা কিবা কিবি হ'লে তাৰমানে এনেকুৱা চিন্তা মানে ভাগাই ভাগাই আহে আৰু। আজি কেইজন মানুহ আহিছে? এতিয়া 4 জন আছে। 4 জন। বাকি নথকা কেইজনে হেৰি লৈছে নেকি? যি কেইজন অহা নাই তেওঁলোকে ছুটি লৈছে নেকি? লোৱা নাই। ছুটি লোৱা কি হ'ব মোৰ খোলা খুলি। কেইটা বাজিল এতিয়া বাইদেউ? এতিয়া দুটাই বাজব। অফিসত আমার আসলে ফিল্ডরে কাম থাকে। আমার এটা কোনো এটা টাইপ নাই, কোনো এটা হেৰি নাই। আমার আসলে টেবুল বুলি বস্তু নাই ইয়াতে। আমার এটা আসলে ফিল্ডত কাম কৰা মানুহ নেই। আমি কথাবিলাক 4জন ষ্টাফ আছে আৰু বাকী কেইজন ফিল্ডত দিছে। এজন ফিল্ডত যাবলৈ ফোন কৰিছে। নৱগঠিত তামুলপুৰ জিলাৰ এটা অন্যতম কাৰ্যালয় আঞ্চলিক ভূমি সংৰক্ষণ বিষয়ৰ কাৰ্যালয়ত আজি আমি প্ৰায় 1:30 বজাত আহি উপস্থিত হৈছিলোঁ। আৰু এই অফিচৰ তত্ত্বাৱধায়ক হিচাপে আছে তৌফিকুৰ ৰহমান ডাঙৰীয়া। আৰু আমি এই অফিচলৈ আহি ইয়াৰ কাম কাজসমূহ আমি পৰ্যবেক্ষণ কৰিলোঁ। আশ্চৰ্যজনকভাৱে আমি এই অফিচত আহি এটা কথাই আমি গম পালোঁ, তৌফিক ৰহমান ডাঙৰীয়াই ইনচাৰ্জ 1:30 বজালৈকে এতিয়ালৈকে অফিচত কোনো ধৰণৰ যোগাযোগ কৰা নাই বা তেখেতে অহাৰ কাৰণে যত্নপৰ কৰা নাই বুলি আমি জানিব পাৰিছোঁ। আৰু আমি ইয়াত আহি তেখেতসকলৰ যিটো এটেণ্ডেঞ্চ বুক, এই এটেণ্ডেঞ্চ বুকটো আমি চালোঁ। চাই আমি তাতে যথেষ্ট আমি বিসংগতি দেখিবলৈ পাৰোঁ। তাত আমি দেখিবলৈ পালোঁ গোপাল চৰকাৰী নামৰ যিগৰাকী ইয়াত কৰ্মচাৰী আছে, তেখেতে ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত কোনো এদিনে তেখেতে এই কাৰ্যালয়ত উপস্থিত হোৱা নাই। তাৰোপৰি কনক চন্দ্ৰ পাঠক নামৰ যিগৰাকী ইয়াৰ কৰ্মচাৰী আছে, তেখেতে যোৱা ফেব্ৰুৱাৰীৰ পৰা আজিলৈকে এই অফিচত কোনো ধৰণৰ খোজ পেলোৱা নাই বা এই অফিচত কোনো ধৰণৰ যোগাযোগ কৰা নাই। এটা কথা আমি আচৰিত হৈছোঁ, বিটিচিৰ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ গৃহ সমষ্টিৰ যদি এটা কাৰ্যালয়ত এনেকুৱা ধৰণৰ অৰাজকতা যদি চলে, তেখেতৰ সমষ্টিৰ কাৰ্যালয়তে যদি এনেকুৱা ধৰণৰ বিষয়া কৰ্মচাৰীসকল যদি উপস্থিত নহয়, তেতিয়াহ'লে এই বিটিচিৰ সমগ্ৰ কাম কাজসমূহ কেনেকুৱা ধৰণে পৰিচালিত হৈ আছে সেয়া এক চিন্তনীয় বিষয় হৈছে। আমি প্ৰমোদ বড়ো ডাঙৰীয়া আৰু তামুলপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক জলেন দৰমাইক আমি আহ্বান জনাব বিচাৰিছোঁ, আপোনালোকে অতি শীঘ্ৰে তামুলপুৰ অঞ্চলৰ যি অফিচ কাছাৰীসমূহ আছে এই অফিচ কাছাৰীসমূহ আপোনালোকে পৰ্যবেক্ষণ কৰক। কিয়নো আমি আজি আহি ইয়াত মানে আচৰিত হৈছোঁ, 1:30 বজালৈকে ইয়াত বিষয়া কৰ্মচাৰী নাই। ইয়াত 10 গৰাকী বিষয়া কৰ্মচাৰী থকা বুলি আমি জানিব পাৰিছোঁ। মাত্ৰ ইয়াত আমি 5 গৰাকী সেই বিষয়া কৰ্মচাৰীক পালোঁ। গতিকে আমি এই বিষয়ত সন্মানীয় বিটিচিৰ সন্মানীয় প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াক এই বিষয়াসকলৰ ওপৰত যথোচিত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আমি তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাই দাবী উত্থাপন কৰিছোঁ। আৰু যদি এনেকুৱা ধৰণৰ যদি অফিচত যদি কাম কাজসমূহ চলি থাকে, তেতিয়াহ'লে আমি ছাত্ৰ সন্থাই ভৱিষ্যতৰ দিনত এনেকুৱা ধৰণৰ অফিচসমূহ আমি পৰ্যবেক্ষণ কৰি আমি উচিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে সন্মানীয় বিষয়ববীয়াসকলক আমি অৱগত কৰিম। আমি কিন্তু ক্ষান্ত নহ'ম। ছাত্ৰ সন্থা আৰু তামুলপুৰ মহকুমা ছাত্ৰ সন্থাই তামুলপুৰ আঞ্চলিক ভূমি সংৰক্ষণ বিভাগৰ কাৰ্যালয়ত আমি উপস্থিত হওঁ। আৰু এই কাৰ্যালয়ত উপস্থিত হৈ আমি দেখিবলৈ পাওঁ প্ৰায় ইয়াত 4 গৰাকী কৰ্মচাৰীৰ উপস্থিতিত বাকী আন কেইজনে হেমাহিৰ বাবে তেখেতসকলে এই অফিচত অনবৰত দিনতো উপস্থিত নাই বা আজিও নাই। আমি মাননীয় পিটিআৰৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ যে আপুনি পৰিৱৰ্তনৰ শ্লোগান দি আপুনি শাসনভাৰলৈ আহিছিল, আপোনাৰ নিজৰ জিলা নিজৰ সমষ্টিত আজি এই অফিচবিলাক এনেকৈ চলিবলৈ হৈছে, যিটো সময়ত মাননীয়
অসমৰ প্ৰধান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ বিকাশৰ ক্ষেত্ৰত দিন ৰাতি একাকাৰ কৰি অসমৰ শ্ৰেষ্ঠ ৰাজ্য কৰাৰ কাৰণে তেখেতে আগবাঢ়ি আছে। সেই সেনেকুৱা সময়ত আমি তামোলপুৰ জিলাৰ এই ভূমি সংৰক্ষণ বিষয়ত কাৰ্যালয়ত এনেকুৱা ধৰণৰ অৰাজকতাই বিৰাজ কৰিছে। আমি এই ক্ষেত্ৰত তেখেতসকলক গৃহীত ব্যৱস্থা লোৱাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ।